এক সপ্তাহৰ ভিতৰতে হ'ব 1216টা পোষ্ট এলিমেণ্টাৰীৰ কাৰণে আৰু 1500 পোষ্ট ছেকেণ্ডাৰীৰ কাৰণে অতি শীঘ্ৰে ইণ্টাৰভিউ হ'বলৈ গৈ আছে। প্ৰায় 2800 শিক্ষকে আমাৰ বিটিআৰ অঞ্চলত নিযুক্তি পাব আৰু 3000 থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ যিটো ইণ্টাৰভিউ সেইটো অতি শীঘ্ৰে হ'বলৈ গৈ আছে। ইতিমধ্যে 10খন কলেজ যেনেকৈ কোঠা দিছিলে তেনেকৈ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল। ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰী হ'ব, ইয়াৰ পিছত হাই স্কুল হ'ব, ইয়াৰ পিছত এম ই স্কুল আৰু LP স্কুল, তেনেকুৱা লাইনত নিট বেছত লাহে লাহেকৈ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। 17 বছৰতো নিদিলে, তো 17 বছৰত কিয় নিদিলে সেইটো আগতে উত্তৰ দিয়ক। তেখেতে 17 বছৰত 15,000 মাটিৰ পাট্টা দিব নোৱাৰিলে। আমি 3 বছৰত প্ৰায় 1 লাখ দিবলৈ গৈ আছোঁ। এতিয়া আমাৰ 96 হৈ গ'ল, 96,000 আমি 1 লাখ দিবলৈ গৈ আছোঁ। আৰু 2টা বছৰত তেখেতৰ পাট্টা দিবৰ কাৰণে আৰু কোনো নাথাকিব, চবৰো পাট্টা হৈ যাব। গতিকে এই ইছ্যুটো লৈ পেলাই তেখেতে ইলেকশ্যন খেলিব নোৱাৰিব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 17 বছৰত নিজে পাতি থোৱা জালত পৰিছে আৰু সেই জালৰ পৰা তেখেতে ওলাই আহিব নোৱাৰে। ইয়াত আমিও তেখেতক সহায় কৰিব নোৱাৰোঁ।